মৰমৰ পঞ্চম মান শ্ৰেণীৰ ছাত্ৰছাত্ৰীসকল সুপ্ৰভাত জনালো আৰু এতিয়া আমি তোমালোকৰ অংকুৰণ পাঠৰ বিষয়ৰ এটি পাঠ 3 নম্বৰ পাঠটোৰ নাম হ'ল অৰূপৰ আবেদন। এই পাঠটি আমি অকমান আলোচনা কৰিম। ঠিক আছে, আহাচোন কি আছে চাওঁ। বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে। বহুদিনৰ মূৰত আহিছে দেই। তাৰ খা খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমায়েই তেওঁ অৰূপক দেখি সুধিলে, অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ বিসুখ হৈছিল নেকি? আমিওতো সুধো তোমালোকক, হয়নে? স্কুললৈ নাহিলে। ঠিক তেনেকে বাইদেউগৰাকীয়েও অৰূপক সুধিলে। হয় বাইদেউ বুলি সি তাৰ জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউৰ হাতত দিলে। তেখেতে কাগজখন মেলি চাই পঢ়িলে। কি আছে চাওঁ আহাচোন কাগজখিলাত। অৰূপে দিয়া শ্ৰীহৰি সহায়, নামশালা, তাৰিখ, টাং মানে তাৰিখ দেই, 15/5/2013। পূজনীয় বাইদেউ, প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব। ইমান ধুনীয়াকৈ লিখিছে ন? যোৱা 5 মানে মে মাহৰ কাৰণে 5 নম্বৰ মাহ, সেইকাৰণে 5 লিখে। 2013 তাৰিখে 13 চন এইটো হা, 5 তাৰিখ 2013 চনৰ 5 মে তাৰিখে, বুজিছা? তাৰিখে মই গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিলোঁ। খাই অহাৰ পৰাই মোৰ পেট চলা আৰম্ভ হৈছিল। মা দেউতাহঁতে কিবা কিবি খুৱাইছিল, কিন্তু পেট চলা বন্ধ নহ'ল। শেষত ডাক্তৰক দেখুৱাই মোক চেলাইন দিবলগীয়া হৈছিল। তাৰ পাছতো দুৰ্বল হৈ থকা বাবে এইকেইদিন স্কুললৈ আহিব পৰা নাছিলোঁ। এতিয়া অলপ ভাল পাইছোঁ। এই 10 দিন স্কুলত উপস্থিত থাকিব নোৱাৰিলোঁ। অনুগ্ৰহ কৰি অনুপস্থিত থকা দিনকেইটাৰ বাবে ছুটী মঞ্জুৰ কৰে যেন। এয়ে মহোদয়াৰ ওচৰত মোৰ সৰল মিনতি। শ্ৰদ্ধাৰে ইতি আপোনাৰ প্ৰিয় ছাত্ৰ অৰূপ হাজৰিকা, পঞ্চম মান, ক শাখা, ৰোল নং 7। বুজিলে নহয়? এইখন এখন মেমলৈ লিখা দৰখাস্ত আছিলে। এতিয়া মেমে কি কয় শুনাচোন তোমালোকে। চিঠিখন পঢ়ি উঠি শিক্ষয়িত্ৰী বাইদেৱে ক'লে, অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ, কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। চিঠি আৰু আবেদন একে নহয়। বুজিলে নহয়? চিঠি আৰু আবেদন কিন্তু একে নহয়, মানে দৰখাস্ত। মই তোমালোকক শিকাই দিছোঁ ৰ'বা। ভৱিষ্যতে তোমালোকে এনেধৰণৰে আবেদন লিখিবা। এইবুলি ৰেহেনা বাইদেৱে বৰ্ডত এনেদৰে লিখি দিলে। চোৱা, ৰেহেনা বাইদেৱে আবেদন কেনেকৈ লিখিলে? আবেদন বুলি লিখিছে ওপৰত, আৰু লিখিছে, নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু। আমাৰ কি হ'ব? 1389 নম্বৰ জালাল পিঞ্জিৰা প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু। কি হ'ব? আমি তোমালোকে লিখিলে আমাৰ স্কুলৰ নাম লিখিব লাগিব। 1389 নং জালাল পিঞ্জিৰা প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু। এনেকৈ লিখিব লাগিব, বুজিছা? ঠিক আছে, পঞ্চম শ্ৰেণী। কিমান শ্ৰেণী? পঞ্চম শ্ৰেণী। আমাৰ যিহেতু শাখা নাই, গতিকে শাখাটো নেলিখিলেও হ'ব। ইয়াতে দিছে, শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে। আমিতো যদি আমাৰ মেম থাকে শিক্ষয়িত্ৰী হ'ব, আৰু যদি ছাৰ থাকে শ্ৰেণী শিক্ষক হ'ব। ঠিক আছে।
ক শাখা আমাৰতো শাখা নায়েই, গতিকে ক শাখাটো তেতিয়া আমালৈ লিখিব নালাগে। বুজিলে নহয়? আৰু যদি ক শাখা কিছুমান স্কুলত থাকিব পাৰে, আমাৰতো শাখা নাই। ঠিক আছে, বিষয় লিখিব লাগিব আৰু লিখিব লাগিব ছুটী মঞ্জুৰিৰ আবেদন, আৰু ইপিনে তাৰিখটো লিখিব লাগিব। যিমান তাৰিখ, এইটো তাৰিখটো আগত লিখিবা। কেই নম্বৰ মাহ, ইয়াতে আছে 5 নম্বৰ মাহ, আৰু ইয়াতে 2013 আছে। যিহেতু আমি 2021 আছো, গতিকে তোমালোকে 2021 লিখি মোলৈ এখন দিবা দেই। তোমালোকে মোলৈ এখন লিখি গ্ৰুপত পোষ্ট কৰিবা। মহাশয়, কি লিখিব লাগিব? মহাশয়, বিনীত নিবেদন এই যে পেট চলা ৰোগত ভোগাৰ বাবে যোৱা 5/5/2013 তাৰিখৰ পৰা 14/5/2013 লৈ মই স্কুলত উপস্থিত থাকিব পৰা নাছিলোঁ। তোমালোকে এই ডেটটো কিবা এটা লিখি দিবা। এইটো 2021 দিবা দেই, এইটো দিলেই হ'ব। আৰু ইয়াতে 2021 লিখি এই তাৰিখটো দিলেই হ'ব। ঠিক আছে? সেইকাৰণে এই আবেদনখনি সহানুভূতিৰে বিবেচনা কৰি উক্ত দিনকেইটিৰ ছুটী মঞ্জুৰ কৰিবলৈ দয়ালু মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। ঠিক আছে? তাৰপিছত আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী, নিজৰ নামটো লিখিবা, শ্ৰেণী লিখিবা, ৰোল নম্বৰ লিখিবা। শাখাটো লিখিব নালাগে, যিহেতু আমাৰ শাখা নাই। ঠিক আছে? তেতিয়া ইয়াতে অভিভাৱকে লিখিব। অভিভাৱক মানে কোনে? তোমালোকৰ দেউতাই ইয়াতে চহী কৰিব, মানে লিখি চহী কৰিব। অৰূপৰ পেট চলাটো সত্য। ইয়াতে জগত হাজৰিকা লিখিছে, তোমালোকৰ দেউতাৰ নাম হ'ব, যি আছে তোমালোকৰ দেউতাৰ নাম ধৰি লোৱা। মই যদি মিন হাজুলৰ কথা কওঁ, মিন হাজুলে দেউতাকে এনেকৈ লিখিব, বোলে মিন হাজুলৰ পেট চলাটো সত্য, মীৰ কাছিমুদ্দিন আহমেদ, ইয়াতে লিখিব, আৰু ইয়াতে অভিভাৱকৰ চহী বুলি এনেকৈ লিখিব, আৰু তাৰিখটো লিখিব। ঠিক আছে? বুজি পালা? এতিয়া আহা, কি আছে চাওঁ আহাচোন। এতিয়া চিঠি আৰু আবেদনৰ মাজত থকা প্ৰভেদ নিশ্চয় ধৰিব পাৰিছানে? চিঠিত কি কৰোঁ আমি? চিঠিত প্ৰথমে শ্ৰী হৰি সহায় লিখোঁ, ঠাইৰ নাম লিখোঁ, আৰু তাৰিখ লিখোঁ। লিখি বিৱৰণখিনি ইয়াতে লিখোঁ, আৰু ইয়াতে আপোনাৰ প্ৰিয় অমুক, যাৰ নাম লিখা, হয়নে? আৰু আবেদনত কি কৰোঁ? এনেকৈ লিখোঁ। ঠিক আছে? তোমালোকে ঘৰত এখন আবেদন লিখি মোলৈ পঠিয়াবা। এতিয়া আহাচোন, এতিয়া চিঠি আৰু আবেদনৰ মাজত থকা প্ৰভেদ নিশ্চয় ধৰিব পাৰিছা। আবেদন আৰু চিঠিৰ লিখনশৈলী বেলেগ বেলেগ। চিঠি আৰু আবেদনত মূল 4টা ভাগ থাকে। কি থাকে সেইকেইটা? শিৰোনাম থাকে। শিৰোনামত কি থাকিব? প্ৰতি লিখিব লাগে দেই, এনেকৈ প্ৰতি মাননীয় প্ৰধান শিক্ষক বা মাননীয়, ৰ'বা তোমালোকক মই লিখি দিছোঁ, ৰ'বা, সেই চিঠিখনে মই তোমালোকক লিখি দিছোঁ। 1 ছেকেণ্ড ৰ'বা দেই। এনেকৈ প্ৰতি মাননীয় 1389 নং জালাল পিঞ্জিৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু দাৰী পঞ্চম শ্ৰেণী
শিক্ষকৰ জৰিয়তে শিক্ষক মহোদয়ৰ জৰিয়তে ঠিক আছে তাৰপিছত বিষয় লিখিবা তলত ইয়াতে লিখিবা বিষয় ইয়াতে নহয় ক্ষমা কৰিবা ইয়াতে লিখিবা বিষয় আৰু তাৰিখটো থাকিল নহয় তাৰিখটো ইয়াতো লিখিব পাৰা এনেকৈ তাৰিখ বুলি তাৰিখ বা টাং যি লিখা তাৰিখ আজি কেই তাৰিখ 11 তাৰিখ 11 মে 2021 বিষয় ছুটি মঞ্জুৰিৰ আবেদন মহাশয় পিছত এইখিনি লিখি দিবা ইয়াৰ পিছত ডেটটো মাত্ৰ বদলাই দিবা চেঞ্জ কৰি দিবা আৰু লাষ্টত লিখিবা এইখিনি লিখিবা আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী হলে ছাত্ৰ হলে ছাত্ৰ আৰু ইয়াতে দেউতাৰ সহি ল'বা ঠিক আছে এনেকৈ লিখি মোলৈ পঠাবা আৰু ইয়াত কি থাকিব শিৰোনাম থাকিব এইখিনি শিৰোনাম তাৰপিছত সম্বোধন থাকিব কাক সম্বোধন কৰিছো মাননীয় এইটো শিৰোনাম কাক সম্বোধন কৰিছো প্ৰধান শিক্ষক মহোদয় তাৰপিছত মূল অংশ এইটো সম্বোধন কৰিলো এইটো সম্বোধন এইখিনি শিৰোনাম এইখিনি বিৱৰণ আৰু লাষ্টৰ এইখিনি সামৰণি ঠিক আছে তে তোমালোকে মোলৈ এখন দৰখাস্ত লিখিবা দেই তে ৰাখিলো বাই বাই